জালিয়াতিৰে CRPFৰ নিযুক্তি প্ৰক্ৰিয়াত অৱতীৰ্ণ হৈছে বহিৰাজ্যৰ পৰীক্ষাৰ্থী। তেজপুৰৰ পৰীক্ষা কেন্দ্ৰত আছুৰ সদস্যই আটক কৰিছে বহিৰাজ্যৰ পৰীক্ষাৰ্থী। ধনৰ বিনিময়ত নগাঁৱৰ একাংশ সাধু চক্ৰই ভুৱা আধাৰ কাৰ্ড যোগান ধৰিছিল বহিৰাজ্যৰ পৰীক্ষাৰ্থী। আছুৰ সদস্যই উত্তৰ প্ৰদেশৰ একাংশ প্ৰাৰ্থীৰ তথ্য পৰীক্ষা কৰাত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা। বিষয়টো তীক্ষ্ণ নজৰ ৰাখিবলৈ প্ৰশাসনক আহ্বান জনাইছে আছুৱে। ধৃত পৰীক্ষাৰ্থীগৰাকীক আৰক্ষীক সমজাই দিছে আছুৰ সদস্যই। আমি উল্লেখ কৰিছোঁ যে এবাৰ ৰাজ্যৰ যি পৰীক্ষা বা CRPFৰ যি নিযুক্তি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত অৱতীৰ্ণ হৈছে বহিৰাজ্যৰ পৰীক্ষাৰ্থী। জালিয়াতি কৰি বহিৰাজ্য পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। তেজপুৰৰ এটা পৰীক্ষা কেন্দ্ৰৰ এই ঘটনা আৰু আছুৰ সদস্যই আটক কৰিছে বহিৰাজ্যৰ পৰীক্ষাৰ্থীক। ধনৰ বিনিময়ত নগাঁৱৰ এক অসাধু চক্ৰই ভুৱা আধাৰ কাৰ্ড যোগান ধৰিছিল বহিৰাজ্যৰ পৰীক্ষাৰ্থীক আৰু আছুৰ সদস্যই উত্তৰ প্ৰদেশৰ একাংশ প্ৰাৰ্থীৰ তথ্য পৰীক্ষা কৰাত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনাটো। মই যেতিয়া ইয়াত ৰখি আছিলোঁ মই তাক চাইছোঁ তেওঁ অলপ চুকে কোণে ৰখি আছে। মই সুধিলোঁ যে ক'ৰ পৰা আহিছা তুমি? সি অসমীয়াত বুজি নাপালে। মই তেতিয়া হিন্দীত সুধিলোঁ ক'ৰ পৰা আহিছা? সি কয় তেতিয়া মই UPৰ পৰা আহিছোঁ, ভাই মোক নধৰিবা, মোক কি কয় যাবগৈ দিয়া, মই এক্সাম নিদিওঁ। তেতিয়া মই ওচৰত থকা লগৰখিনিক মাতিলোঁ। তাৰপিছত তাৰ আধাৰ কাৰ্ড যেতিয়া চালোঁ, আধাৰ কাৰ্ডত এখনৰ ডেট আছে 2000, এখনত আছে 2005। পাছত তাক আমি সুধিছোঁ যে তুমি আধাৰ কাৰ্ড ক'ৰ পৰা বনাইছা? সি কৈছে আমি পোষ্ট অফিচৰ পৰা বনাইছোঁ, দেউতাক এজন শিক্ষক। তাৰপিছত আধাৰ কাৰ্ডত যেতিয়া চালোঁ শিলচৰ, সি তেতিয়া আমাক কৈ আছে মোক এৰি দিয়া যাব হেৰি। কিন্তু সি নিজে এতিয়া স্বীকাৰ কৰিছে আমাৰ ওচৰত যে সি আধাৰ কাৰ্ড যে আছে উত্তৰ প্ৰদেশৰ পৰা এডিটিং কৰি বনাই আনিছে। আৰু লগতে যি Ssc Gd মেডিকেল যোনটো এতিয়া মানে ইছ্যু এটা হৈ আছে, সেই মেডিকেল লিষ্টতো তেওঁৰ নাম আহিছে। অলৰেডি তেওঁ আছামৰ কিনে এলিজিবল নহয় এক্সাম দিব। তেওঁ ফেক ডমিচাইল বনাইছে, PRC বনাইছে। তেওঁ আছামৰ যোনটো পোষ্ট আছিলে Ssc Gd এটা পোষ্ট তেওঁ এতিয়াও লৈ আছে। মেডিকেল লিষ্টত তেওঁৰ নাম আহিছে। আমি ইতিমধ্যে এডমিট কাৰ্ড আছে, এডমিট কাৰ্ডো ওলাই চালোঁ। তাৰপিছতো CRPF যি পোষ্ট ওলাইছিলে অকল 212টা পোষ্ট আছিলে অসমৰ কিনে মানে ৰিজাৰ্ভ। সেই পোষ্টতো তেওঁ ফেক ডকুমেণ্টছ বনাই পেলাই আকৌ এক্সাম দিব আহিছে। আমি মাননীয় মুখ্যমন্ত্ৰী ছাৰক হাত জোৰ কৰি আমি অনুৰোধ কৰিছোঁ যে যি Ssc Gd মেডিকেল আহি আছে সেই তাৰ বাবে আমাক অলপ সহায় কৰক। জেনুইন ভেৰিফিকেশ্যন হ'ব লাগে। লগতে যি পৰীক্ষা হৈ আছে তাতে আপোনাৰ ডিজিটেল ভেৰিফিকেশ্যন লাগে। লগতে আমি DGP ছাৰকো অনুৰোধ কৰিছোঁ যে আমাক অলপ